শ্ৰদ্ধা আজি আমাৰ গাঁওবাসী ৰাইজ আৰু ইনষ্টাগ্ৰামবাসী ফেমিলি, আজি আমি খুবেই আনন্দিত হৈছোঁ যে আমাৰ প্ৰাঞ্জল সোণোৱালে ইনষ্টাগ্ৰামত 1 মিলিয়ন ফলোৱাৰ্ছ পাবলৈ সক্ষম হৈছে। তেখেতৰ কাৰণে আজি বিশেষ সন্মান জনাব বিচাৰোঁ এখন ধুনীয়া ফুলাম গামোচাৰে। সন্মান জনাব আমাৰ নিতুল সোণোৱাল দেৱে। নমস্কাৰ। তো আমাৰ প্ৰাঞ্জল সোণোৱালক দুষাৰমান কথা ক'বলৈ মাইক্ৰফোনটো আগুৱাই দিছোঁ। তো নমস্কাৰ সকলোৱে ভালনে বন্ধুসকল? আজি মই যি সন্মান পাইছোঁ আমাৰ গাঁৱৰ পৰা, খুব ধুনীয়া এটা সন্মান দিছিলে আমাৰ ভাইটি আৰু আমাৰ দাদাই। কাৰণ মই ইমানখিনি কষ্ট কৰি আছিলোঁ ইনষ্টাগ্ৰামত বা ফেচবুকতে হওক, ইউটিউবতে হওক, কাৰণ ইমান এটা বিশেষ সন্মান পালোঁ আজি। প্ৰায় মোৰ ইনষ্টাগ্ৰামত 1 মিলিয়ন ছাবস্ক্ৰাইবাৰ পাবলৈ ফলোৱাৰ্ছ পাবলৈ সক্ষম হৈছোঁ। আজি বিশেষ মই কথা নকওঁ আৰু বেলেগ এদিন আহিম আপোনালোকৰ মাজত। তো আজিলৈ বাই বাই। নমস্কাৰ আপোনালোকক মৰম বাজিকি। নমস্কাৰ। আৰে এইটো কি বকি আছে? পথাৰ যাব লাগে তই জান নাই? কি সকলে